কোনহে অদৃশ্য পুৰুষে তাই ভৰিত পিতাজন সেইজন কোন? Who was that man? This is Orup Soliha. Yes, I am the barrister Orup Soliha. আৰু এয়াই মোৰ অতীত। আজি সেই মৃতদেহতে মোক জীৱন্ত হৈ বৰ্তমান মোক খাবলৈ দৌৰি আছিল না। অক্টোপাছৰ দৰে মোৰ কৰ্তব্য তেজ এটুপ কৈ খাবলৈ তুমি কান্দিছা না? আৰে কিয় কান্দিছা? আনন্দ নে ঘৃণাত? মোৰ প্ৰতি তোমাৰ অন্তৰত নিশ্চয় দুখ পাই আছে ন? কিবা ঘৃণা এৰা। আজিতো মই ঘৃণাৰে পাত্ৰ। আজিৰ সমাজত যদি মই চিঞৰি মোৰ অন্তৰ্গত কথা ব্যক্ত কৰোঁ তেনেহ'লে মোক কোনেও সন্মান নকৰে, আৰে কোনেও শ্ৰদ্ধা নকৰে। তেন্তে পৰিচয় হয়তো বা ফুলে আছিল। ডেকা বয়সৰ সেয়া তপ্ত তেজৰ ফুল, সেয়া আছিল মোৰ পাৰ ভঙা যৌৱনৰ ফুল। আৰু তেতিয়াই হয়তো জানিছিলোঁ there are two things, two aims in my life. First to get what you want and after that enjoy it. মই জীৱনটোক উপভোগ কৰিবলৈ বিচাৰিছিলোঁ না। তাই ৰূপে মোক বিপদ কৰি পেলাইছিল। এবাৰ সদ্যজাত নিষ্পাপ ফুল যেন মই ভ্ৰমৰাৰ দৰে ফুৰিব বিচাৰিছিলোঁ না। I wanted to enjoy her and I did it. আৰু তেতিয়াই মই ভাবিছিলোঁ আৰু যিয়েই নাপাওঁ I must be মই শেষ নপালৈকে মোৰ জীৱনত কিন্তু মই সেইদিনা ভবা নাছিলোঁ তগৰ যে ইমান মহান তাই